হেল্ল' বন্ধুসকল, নমস্কাৰ। মই দীপাংকৰ বৰা। আপোনালোকে চাই আছে ক্ৰিয়েটিভ মাইণ্ড আছাম। বন্ধুসকল, সকলো মানুহেই এটা সপোন দেখে, বহুতে চিন্তা কৰে, ভাবে জীৱনত এদিন ধনী হোৱাৰ সপোন দেখে। সেই সপোনটোক বাস্তৱত পৰিণত কৰিবলৈ মানুহে দিনে ৰাতিয়ে কষ্ট কৰি যায়। কিন্তু দেখিবলৈ পোৱা যায়, যিসকলে কষ্ট কৰে বেছিভাগ মানুহেই সফল হ'ব নোৱাৰে। ধনী হোৱাটো বহুত দূৰৰে কথা কিছুমানৰ কাৰণে। যিবিলাক দৈনন্দিন প্ৰয়োজন হয়, সেই প্ৰয়োজনবিলাকো পূৰ কৰিব নোৱাৰে। কিন্তু কিছুমান মানুহক দেখিবলৈ পোৱা যায়, খুব কম কষ্ট কৰা মানুহো বহুত সোনকালে ধনী হৈ যায় বা ধনী হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ কাৰণটো কি বাৰু আপোনালোকে জানেনে? বহুতে কয় ধনী হোৱাৰ কথা, কষ্ট কৰিলেই ধনী হ'ব, বা তেনেকুৱা কিছুমান মানুহে কোৱা আপুনি দেখিবলৈ শুনিবলৈ পোৱা যায়। আপুনি যদি ইয়াৰ কাৰণটো নাজানে, তেতিয়াহ'লে এই ভিডিঅ'টো আপুনি যদি সম্পূৰ্ণকৈ চাই, আপুনি ধনী হ'ব পাৰিবনে নোৱাৰিব, ইয়াৰ পৰা এটা আপুনি ধাৰণা পাব। সেইটো মই গেৰাণ্টি দি কৈছোঁ, আপুনি পাব। মোৰ ভিডিঅ'টো হয়তো মোৰ কোৱাৰ ভাষাটো আপোনাৰ পচন্দ নহ'ব পাৰে, কিন্তু যিটো আপুনি শেষত যিটো বুজি উঠিব, এটা আপোনাৰ মাইণ্ডটো চেঞ্জ কৰি দিব পৰা এটা ভিডিঅ' মই আপোনালোকলৈ দিছোঁ। এই ভিডিঅ'টো মই এটা কাহিনী টাইপত মই য'ত পাইছিলোঁ, সেইটো মোৰ খুব ভাল লাগিল কাৰণে মই আপোনালোকক ক'ব বিচাৰিছোঁ। গতিকে আশা কৰোঁ ভিডিঅ'টো শুনি চাই আপুনি ভাল পাব। কথাটো এনেকুৱা, এখন গাঁৱত এটা গাঁও অঞ্চলত তিনিজন বন্ধু আছিলে। বন্ধু তিনিজনে হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত পইচা পাতিৰ অভাৱৰ কাৰণে, দুখীয়া ঘৰৰ ল'ৰা, পঢ়া বাদ দিলে। পঢ়া বাদ দি কি কৰিম কি নকৰিম এনেকুৱা চিন্তা কৰি আবেলি সময়ত ওলাই যায় দোকানৰ আগত, তেনেকৈ তিনিআলি চাৰিআলি আড্ডা মাৰে। তেতিয়া তেওঁলোকে লক্ষ্য কৰে বাকীবিলাক মানুহে দোকানত আহি কিবা কিবি খাই মেলি এনেকৈ থাকে, অভাৱ অনুভৱ নকৰাকৈ। তেতিয়া সিহঁতৰ হাততো পইচা নাই আৰু সিহঁতি একো নকৰেও, সেইকাৰণে দোকানীও সিহঁতক ধাৰ দিবলৈ বা এনেকুৱা বাকী দিবলৈ বেয়া পাই নিদিয়ে। ফলত সিহঁতি কি হ'ল, সিহঁতি দোকানৰ আগফালে যাবলৈ বাদ দি পিছফালে পথাৰত তিনিটা গধূলি আবেলি বহেগৈ, কথা পাতে। তেনেকৈ পাতি এদিন এটাই ক'লেগৈ, আৰু এনেকৈ থাকিলে নহ'ব, কিবা এটা কৰিব লাগিব। তেতিয়া 1 নম্বৰজনে ক'লে এনেকৈ, 2 নম্বৰজনে মনে মনে শুনিলে, 3 নম্বৰ বন্ধুজনে ক'লে, কি কৰিবি? তেতিয়া এই পটককৈ ক'লে, কি কৰিম নাজানো, যি পাওঁ তাকে কৰিম, মুঠতে পইচা লাগে, এনেকৈ কিমান দিন থাকিম আৰু। সি পিছদিনাৰ পৰা হাজিৰা কৰিবলৈ আৰম্ভ কৰিলে। দিনটো হাজিৰা কৰে, 8 ঘণ্টা। 4টা বজাত পইচা পায়, ঘৰত আহি হাত ভৰি ধুই পইচাকেইটা লৈ ওলাই আহে। তেতিয়া সি পথাৰলৈ যাবলৈ বাদ দিলে, লগৰকেইটাকো লৈ দোকানৰ আগলৈ আহিলে, কিবা কিবি খাই 2 টকা খৰচ কৰি পেলাই বাকীবিলাক মানুহৰ লেখীয়াকৈ দিন কটাব লাগিল। তাকো দেখি পেলাই 2 নম্বৰজনেও চিন্তা কৰিলে, হয় ময়ো কিবা এটা কৰিব লাগিব, এনেকৈনো কিমান দিন থাকিম। তেতিয়া আকৌ 3 নম্বৰজনে প্ৰশ্ন কৰিলে, কি কৰিবি? তেতিয়া সি ক'লে, মই খেতি কৰিম, শাক পাচলি খেতি কৰিম, এনেকৈ ছিজনে বেলেগ কিবা কিবি, যেতিয়া যিটো ভাল হয়। সিও পিছদিনাৰ পৰা কামত লাগিলে, খেতি কৰিবলৈ আৰম্ভ কৰিলে। এতিয়া 3জনৰে 2জনৰ ইনকাম, এজনে ডেইলি হাজিৰা কৰে, ডেইলি পইচা পায়, এজনে খেতি কৰে, ছিজনে খেতি কৰি বিকে, কিবা কৰে, পইচা পায়। সিহঁতি দোকানত এতিয়া ডেইলি খাব পৰা হ'ল, দোকানীয়ে বাকী দিবলৈও বেয়া নোপোৱা হ'ল। বাকী দিলেও সিহঁতি এটাই হাজিৰা কৰে, পইচা দিব পাৰিব, এটাই খেতি কৰে, শাক পাচলি বেচি পইচা দিব পাৰিব। 3 নম্বৰজনে এতিয়ালৈকে একো কৰা নাই, তেওঁক বাকীও নিদিয়ে। তেনেকৈ অলপমান দিন যোৱাৰ পিছত, যেতিয়া যিকেইটা ইনকাম কৰে, সিহঁতি ইনকাম নকৰাটোক অকণমান ঠাট্টা কৰিবলৈ আৰম্ভ কৰিলে। কিমান আৰু তোক খুৱাই থাকিম, তই নিজেও কিবা এটা কৰ, এনেই ঘৰত শুই বহি থাকিলে ক'ত পইচা পাবি, কষ্ট কৰ আমাৰ লেখীয়াকৈ, তেতিয়াহে হ'ব। সি 2দিনমান ক'লে, কষ্ট ময়ো কৰি আছোঁ, ময়ো কৰিছোঁ, মোৰো পইচা হ'ব ৰ। কিন্তু বাকীখিনিয়ে নেদেখে তাক কষ্ট কৰা, ঘৰতে থকা দেখে, শুই বহি থাকে। সেইকাৰণে হাঁহিবলৈ আৰম্ভ কৰিলে, তই শুই কি কষ্ট কৰিছ, ক'ত পইচা পাবি। এনেকৈ টেঙা দিওঁতে সিও লাহে লাহে আহিবলৈ কমাই লাষ্টত ওলাই আহিবলৈ এৰি দিলে আৰু। এতিয়া সদায় গধূলি দুটাই আহি আড্ডা মাৰে। তেনেকৈ বহুদিন যোৱাৰ পিছত
ইহঁতৰ দুটাৰ 3 নম্বৰটোলৈ খুব মানে মনত পৰে। তেতিয়া ক'লে আৰু আমি তেনেকৈ কোৱাৰ কাৰণে চাগে সি বেয়া পাই নহা হ'ল। যিয়ে হ'ব তাকো মাতিব লাগিব, কথাটো বেয়া হৈছে। এনেকৈ খবৰ দিয়ালে কিবা এটা কৰি মাতিবলৈ 2 দিনমান নাই অহা। 3 দিনমানৰ পিছত সি এখন দামী বাইক লৈ, নতুন ড্ৰেছ, নতুন জোতা, সম্পূৰ্ণ এটা নতুন গেটআপ লৈ আহিছে। লগৰ দুটা দেখি আচৰিত হৈ গ'ল। তাক সুধিছে, ক'ত পালি? কাৰোবাৰ লগত ক'ৰবাত গৈছিলি নি? কাৰ বাইক, কাৰ কাপোৰ, কাৰ কি? মানে এনেকুৱাকৈ কুৱেশ্যন কৰিছে যে তাৰ একো নিজৰ নহয়, চব বেলেগৰ। তেতিয়া সি গহীনত কৈছে অলপ, মোৰে বোলে, এখন বাইক ময়ে ল'লোঁ। তেতিয়াতো বাকীকেইটা আচৰিত হৈ গ'ল। তইতো একো নকৰই, কাম বন একো নকৰই, তই কেনেকৈ পালি? ক'ত পইচা পালি? ক, আমাকো ক। তেতিয়া সি কৈছে, মই একো নকৰা নহয়, তহঁতি যিমান কষ্ট কৰিছ সিমান কষ্ট ময়ো কৰিছোঁ। 1 নম্বৰটোক ক'লে, তই যেতিয়া কৈছিলি কিবা এটা কৰিব লাগিব, মই তোক সুধিছিলোঁ তই কি কৰিবি? তেতিয়া সি ক'লে, কি কৰিম নাজানো, যি পাওঁ তাকে কৰিম, দৰকাৰ হ'লে হাজিৰা কৰিম। 2 নম্বৰটোকো সুধিলে, সি ক'লে খেতি কৰিম। সিহঁতক ক'লে, তহঁতি এটা কথা ভালকৈ মন কৰচোন, জীৱনত আটাইতকৈ কষ্ট কৰা মানুহ কোনকেইটা? হাজিৰা কৰাকেইটা। ৰ'দ নাই, বৰষুণ নাই, সেইটোতো গোটেই জীৱনটো সেইটো হাজিৰা কৰিয়ে গৈছে। হাজিৰা কৰি কোনটো মানুহ ধনী হ'ব পাৰিছে? ঠিক তেনেকৈ খেতি কৰাটো, খেতি কৰিছে, ছিজন ভাল হ'ল, বতৰৰ পানী ভাল হ'লে পাইছে, 2 টকা পাইছে। অলপমান দিন খেতি নকৰিলেতো নাই, কৰি থাকিলে পাই থাকিব। গতিকে মই এইবিলাক নকৰি মই এটা নতুন, তহঁতি যিমান দিন হাজিৰা কৰিলি, খেতি কৰিলি, মই সিমান দিন ঘৰতে শুই বহি থাকি মই চিন্তা কৰিলোঁ। তহঁতি কষ্ট কৰিছ, তহঁতি শাৰীৰিক কষ্ট কৰিছ, মই কষ্ট কৰিছোঁ, মোৰ ব্ৰেইনেদি কষ্ট কৰিছোঁ। মই শুই বহি থাকি চিন্তা কৰি এদিন কাম কৰিলোঁ। এদিন মই টাউনলৈ গ'লোঁ। টাউনত গৈ যিমানখিনি বাইকৰ গেৰেজ আছিলে ৰিপেয়াৰিং, সকলোতে গ'লোঁ আৰু ক'লোঁ, দাদা আপোনালোকৰ ইয়াত যদি কোনোবাই বাইক বিকিবলৈ আহে তেতিয়াহ'লে মোক খবৰ দিব। টাউনৰ সকলো গেৰেজত তেনেকৈ ক'লোঁ আৰু মোৰ ফোন নম্বৰটো দি থৈ আহিলোঁ। ঠিক তেনেকৈ আমাৰ গাঁৱৰ এৰিয়াত যিমানবিলাক দোকান আছিলে, গেৰেজ আছিলে বা তেনেকুৱা কিবা কিবি আছিলে সৰু সুৰা, সকলোতে ক'লোঁগৈ যে যদি কোনোবাই বাইক কিনিব খোজে তেতিয়াহ'লে মোক খবৰ দিব। মই নাম্বাৰটো দি থৈ আহিলোঁ। মই এই 2 দিনেই কাম কৰিলোঁ। তাৰ 2 দিনমানৰ পিছত কাৰণ তেনেকৈ বাইক কিনা বিকা কৰা মানুহ ওলাব ধৰিলে। মই এটা কথাই চিন্তা কৰিলোঁ যে গাঁৱৰ মানুহে নতুন বাইক ল'বলৈ পটককৈ সক্ষম নহয়, ছেকেণ্ড হেণ্ড বাইক বিচাৰে। আৰু গাঁৱৰ মানুহৰ এটা ধাৰণা থাকে, টাউনৰ পৰা বাইক আনিলে, ছেকেণ্ড হেণ্ড বাইক আনিলে ভাল বাইক পোৱা যায়। আৰু টাউনৰ মানুহৰ এটা ধাৰণা থাকে, বাইকখন কেনেবাকৈ গাঁৱলীয়া মানুহ এটাক দিব পাৰিলে 2 টকামান বেছিকৈ পোৱা যাব। গতিকে এই দুটাৰ যদি মই কানেকশ্যন কৰিব পাৰোঁ তেতিয়াহ'লে মোৰ লাভ হ'ব। এইটোকে চিন্তা কৰি মই এই 2 দিন 2টা জেগালৈ গৈ এইটো কাম কৰিলোঁ। তাৰপিছত লাহে লাহে বাইক বিক্ৰী কৰা মানুহৰ খবৰ পাবলৈ ধৰিলোঁ, বাইক কিনা মানুহৰ খবৰ পাবলৈ ধৰিলোঁ। মই 2টাকে জইন কৰাই দিওঁ আৰু মই এখন বাইকত কিবা এটা কমিশ্যন লওঁ। তেনেকৈ মোৰ কৰিবলগীয়া একো নাথাকিলে, মই জাষ্ট অকল কানেকশ্যন কৰি দিওঁ আৰু তেনেকৈয়ে মোৰ ইনকাম হ'বলৈ আৰম্ভ কৰিলে। আৰু আজি 3 মাহমানৰ পিছত মোক এতিয়া বহুতে ছেকেণ্ড হেণ্ড ডিলাৰ বুলিও জানিব পাৰে বা জানে। গতিকে তহঁতি এটা কথা মন কৰ, যি মানুহে আটাইতকৈ বেছি কষ্ট কৰে, হাজিৰা কৰে, সি কেতিয়াও ধনী হ'ব নোৱাৰে। খেতি কৰা মানুহটো সি কেতিয়াও খুব ধনী হ'ব নোৱাৰে। যি মানুহে 100% ব্ৰেইন দি কষ্ট কৰে, মগজেৰে কষ্ট কৰে, জীৱনত সিয়ে ধনী হ'ব পাৰে। গতিকে আপুনি চিন্তা কৰক, আপুনি কোনটো ৰাস্তাৰে কষ্ট কৰিছে। কষ্ট চবেই কৰে, কিন্তু চবেই ধনী হ'ব নোৱাৰে। যোনে ব্ৰেইন ইউজ কৰি বুদ্ধি খটাই কষ্ট কৰে,
সেই মানুহে জীৱনত ধনী হ'ব পাৰিব। গতিকে মোৰ আজিৰ এই ভিডিঅ'টো, এই কাহিনীটো মই ক'ৰবাত পাইছিলোঁ, সেইকাৰণে ভাল লাগিলে কাৰণে বোলো জনাওঁ। দুজন মানুহে যদি এইটো শুনি পেলাই কিবা এটা লাভ হয়, মোৰ ভাল লাগিব। যদি ভাল লাগিলে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ।